নমস্কাৰ বন্ধু বান্ধৱীসকল, এটা নতুন ভিডিঅ'লৈকে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি স্পেচিয়েলি চাফাই কৰ্মচাৰীসকলৰ কাৰণে এই ভিডিঅ'টো লৈ আহিছোঁ। যিসকলে চাফাই কৰ্মচাৰী টেটত এপ্লাই কৰিছে তেওঁলোকৰ কাৰণে যথেষ্ট সুবিধাজনক হ'ব এই ভিডিঅ'টো। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। আৰু আজি এই ভিডিঅ'টোত বিশেষকৈ আলোচনা কৰা হ'ব ফেনাইলৰ ওপৰত। তো যোৱাবাৰৰ তুলনাত এইবাৰ ফেনাইলৰ ওপৰত যথেষ্ট কুৱেশ্যন সোধা দেখিবলৈ পোৱা গৈছে। তো আপোনালোকে এই ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চালে যথেষ্ট আপোনালোকৰ উপকাৰ হ'ব বুলি মই ভাবোঁ। তো আমি আজি ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। যিহেতু আপোনালোকে এজন চাফাই কৰ্মী হিচাপে আপোনালোকে ইণ্টাৰভিউ দিবলৈ গৈছে, তো প্ৰথম অৱস্থাত এজন চাফাই কৰ্মী হিচাপে আপোনালোকে ফেনাইল কি বস্তু তাৰ ওপৰত আপোনালোকৰ নলেজ থাকিব লাগিব। আৰু এই ভিডিঅ'টো চোৱাৰ পাছত আপোনালোকৰ ফেনাইলৰ ওপৰত যিখিনি সামগ্ৰিক কুৱেশ্যন, যিখিনি মানে বেছিক কুৱেশ্যন আপোনালোকৰ সুধিব পাৰে ইণ্টাৰভিউত, তো সেইখিনি কুৱেশ্যন আপোনালোকৰ সম্পূৰ্ণ ক্লিয়াৰ হৈ যাব। তো প্ৰথম কুৱেশ্যন আপোনালোকে সুধিব পাৰে যে ফেনাইলৰ ৰং কেইটা। তো ফেনাইলৰ ৰং কেইটা বুলি কোৱাৰ লগে লগে আপোনালোকে সৰ্বসাধাৰণতে আমাৰ ঘৰবিলাকত ব্যৱহাৰ হয় ফেনাইলৰ 3টা ৰঙৰ ফেনাইল আমাৰ ঘৰবিলাকত ব্যৱহাৰ হয়। বগা ৰঙৰ ফেনাইল আৰু আপোনাৰ ক'লা ৰঙৰ ফেনাইল আৰু সেউজীয়া ৰঙৰ ফেনাইল আমাৰ ঘৰবিলাকত ব্যৱহাৰ হয়। আৰু এই 3 প্ৰকাৰৰ ফেনাইলৰ ওপৰতে আজি সামগ্ৰিকভাৱে বিশ্লেষণ কৰি যিবিলাক সম্ভাৱনীয় প্ৰশ্ন সেইবিলাক আলোচনা কৰা হ'ব। তো যদিহে আপোনালোকে এই ভিডিঅ'টোত সকলোখিনি কথা জানিবলৈ বিচাৰিছে ফেনাইলৰ ওপৰত, তেতিয়া ভিডিঅ'টো শেষলৈকে চাব। তো প্ৰথমতে আপোনালোকে চাওক বগা ফেনাইলটো ব্যৱহাৰ চাওক ক'ত ক'ত কৰা হয়। বগা ফেনাইল আমি মজিয়া পৰিষ্কাৰ কৰিবলৈ, শৌচাগাৰ পৰিষ্কাৰ কৰিবলৈ, নলা নৰ্দমা পৰিষ্কাৰ কৰিবলৈ আৰু অন্যান্য পৃষ্ঠ পৰিষ্কাৰ কৰিবলৈ আমি বগা ফেনাইলটো ব্যৱহাৰ কৰোঁ। নেক্সট আমি বীজাণুনাশক হিচাপে বগা ফেনাইলটো ব্যৱহাৰ কৰিব পাৰোঁ। বীজাণুনাশক হিচাপে আমি বগা ফেনাইলটো কেনেদৰে ব্যৱহাৰ কৰিব পাৰোঁ আপোনালোকে চাওক। বীজাণু আমি আঁতৰাবলৈ, ধৰক আপোনাৰ এটা বেচিন চাফা কৰিবলৈ দিছে, বেচিনটো যথেষ্ট লেতেৰা হৈছে, তো এই বেচিনটো চাফা কৰিবলৈ আমি বগা ফেনাইলটো ব্যৱহাৰ কৰিব পাৰোঁ। আৰু বগা ফেনাইলটো আমি য'ত বহুত দুৰ্গন্ধ হৈ আছে, লেতেৰা গোট খাই আমাৰ য'ত দুৰ্গন্ধ হৈ আছে, তো বাথৰুমৰ ফ্ল'ৰখনত যদি বহুত লেতেৰা গোট খাই দুৰ্গন্ধ হৈ আছে, তো আমি সেইখিনি চাফা কৰিবলৈ এই বগা ফেনাইলটো ব্যৱহাৰ কৰিব পাৰোঁ। ঠিক আছে, তো বগা ফেনাইলে দুৰ্গন্ধ আঁতৰাই পৰিষ্কাৰ পৰিৱেশৰ সৃষ্টি কৰিবলৈ আমি এইটো ব্যৱহাৰ কৰিব পাৰোঁ। নেক্সট আমি বগা ফেনাইলটোৱে মাখি মহ আদিবিলাক আঁতৰাবলৈ আমি বগা ফেনাইলটো ব্যৱহাৰ কৰিব পাৰোঁ। মহ মাখি যদি বেছি হয়, আমাৰ পৰিৱেশটোত যদি মহ মাখি উপদ্ৰৱ যদি বেছি হৈ যায়, তেতিয়া আমি সেই বগা ফেনাইলটো দি যদি চাফা কৰোঁ পৰিৱেশটো, তেতিয়া আমাৰ বগা ফেনাইলে মহ মাখিৰ পৰা আমাক যথেষ্ট পৰিত্ৰাণ দিয়ে। তো এইকেইটা আপোনালোকে মন দিব। তো ইয়াৰ ওপৰতে কুৱেশ্যন আপোনালোকক সুধিব পাৰে, আগৰবাৰো সুধিছে, এইবাৰো সুধিছে কুৱেশ্যন। তো আপোনালোকে এইটো ভালদৰে চাই যাব, বগা ফেনাইলটো এই ব্যৱহাৰটো আপোনালোকে ভালদৰে চাই যাব। তো নেক্সট আমি আলোচনা কৰিম ক'লা ফেনাইলটো। ঠিক আছে, তো ক'লা ফেনাইলটো ক'ত ব্যৱহাৰ কৰা হয়, কি কামত ব্যৱহাৰ কৰা হয়, এই সকলোবিলাক আপোনালোকে চাই লওক। তো ক'লা ফেনাইলটো আপোনাৰ ব্যৱহাৰ কৰা হয় ক'ত ক'ত ব্যৱহাৰ কৰা হয়। আমি বীজাণুনাশক হিচাপে ব্যৱহাৰ কৰা হয়, পৰিষ্কাৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়, বীজাণু নিধন হিচাপে, দাগ আঁতৰাবলৈ, মজিয়া পৰিষ্কাৰ কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয়। আৰু এই ক'লা ফেনাইলটো আমি কোন জেগাত ব্যৱহাৰ কৰা হয় বুলি ক'লে আপুনি ক'ব লাগিব যে আমি ক'লা ফেনাইলটো আমি প্ৰায় মানে চিকিৎসালয়, বিদ্যালয়, কাৰ্যালয়, অফিচ কাছাৰী, ধৰক ঘৰবিলাকত আমি ক'লা ফেনাইলটো ব্যৱহাৰ কৰা হয়। আমাৰ ভেঁকুৰ, ভাইৰাছ, বেক্টেৰিয়াজনিত বিভিন্ন অনুজীৱক ধ্বংস কৰিবলৈ আৰু ক'লা ফেনাইলটো ব্যৱহাৰ কৰা হয়। আৰু কীট পতংগ নিয়ন্ত্ৰণৰ বাবে এই ক'লা ফেনাইলটো ব্যৱহাৰ কৰিব পাৰি। ইয়াক কীট পতংগ নিয়ন্ত্ৰণৰ বাবে এইটো এইকাৰণে ব্যৱহাৰ কৰিব পাৰি কাৰণ ইয়াৰে যিটো গোন্ধটো যথেষ্ট মানে হেভি বেয়া গোন্ধ। তো এই বেয়া গোন্ধটোৱে মানে কীট পতংগটো আমাৰ পৰা আঁতৰ কৰি পঠায়। আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে, আমাৰ ঘৰবিলাকত ক'লা ফেনাইলটো ব্যৱহাৰ কৰা হয়। আমাৰ চাৰিওফালে যিবিলাক বিষাক্ত কীট পতংগ, সাপজাতীয় বস্তু আছে, সেই বস্তুবিলাকক আঁতৰাবলৈ আমাৰ ক'লা ফেনাইলটো ঘৰবিলাকত ব্যৱহাৰ কৰা হয়। তো আপোনালোকে নিশ্চয় গম পায়েই। তো আপোনালোকে এইটো কথা ক'ব পাৰে যে আমাৰ ঘৰবিলাকত ক'লা ফেনাইলটো ব্যৱহাৰ কৰা হয় সাপজাতীয়, সৰীসৃপজাতীয় যিবিলাক জীৱ আছে, যিবিলাকে আমাৰ অপকাৰ কৰিব পাৰে, সেই তেনেকুৱা অপকাৰ কৰিব পৰা জীৱবিলাকক আমাৰ পৰা আঁতৰাই পঠাবলৈ, আমাৰ পৰা দূৰত আঁতৰাই পঠাবলৈ এই ক'লা ফেনাইলটো আমি ব্যৱহাৰ কৰিব পাৰোঁ। বাকীকেইটা ফেনাইলতকৈ ক'লা ফেনাইলটো যথেষ্ট বিষাক্ত হয়। তো এই ফেনাইলটোৱে মানুহৰো যথেষ্ট হানি কৰে। ক'লা ফেনাইল বুলিয়ে নহয়, গোটেইকেইটা ফেনাইলে মানুহৰ যথেষ্ট হানি কৰে। পৰাপক্ষত মানুহে এই ফেনাইলকেইটাৰ পৰা দূৰত থকাটো ভাল। তো আপোনালোকে এইকেইটা কথা ক'ব পাৰে। চাওক, নেক্সট আমি কথা পাতিম গ্ৰীণ ফেনাইলটো। গ্ৰীণ ফেনাইলটো আমাৰ কিহৰ কাৰণে ব্যৱহাৰ হয় আৰু গ্ৰীণ ফেনাইলৰ উপযোগিতা কি কি আছে আৰু গ্ৰীণ ফেনাইলৰ কোন ঠাইত ব্যৱহাৰ কৰা হয়, এই সকলোবিলাক আলোচনা কৰা হ'ব। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো গ্ৰীণ ফেনাইলটো হৈছে আমাৰ মজিয়া পৰিষ্কাৰ কৰিবলৈ বীজাণুনাশক হিচাপে আমি গ্ৰীণ ফেনাইলটো ব্যৱহাৰ কৰিব পাৰোঁ। চাওক, যিকেইটা ফেনাইল আছে গোটেইকেইটা ফেনাইল প্ৰায় একেখিনি কামতে ব্যৱহাৰ কৰা হয়, কিন্তু প্ৰত্যেকবিধ ফেনাইলতে
আমাৰ যিটো বীজাণুনাশক গুণটো কিছুমানত বেছি আছে, কিছুমানত কম আছে। বাকীকেইটা ফেনাইলৰ তুলনাত গ্ৰীণ ফেনাইলটোত বীজাণুনাশক গুণটো কম আছে আৰু ইয়ে মানুহৰ কাৰণে কম অপকাৰী। বাকী যিকেইটা ক'লা আৰু বগা ফেনাইল আছে, ক'লা আৰু বগা ফেনাইলকেইটা জীৱৰ কাৰণে অত্যন্ত অপকাৰী ফেনাইল। তো তাৰ তুলনাত এই গ্ৰীণ ফেনাইলটো আমাৰ জীৱৰ কাৰণে অলপ মানে কম অপকাৰী, এই জীৱৰ বিশেষ ক্ষতিসাধন নকৰে। তো আমি এই ফেনাইলটো ক'ত ক'ত ব্যৱহাৰ কৰিম চাওক। ইয়াতে আমি মজিয়া পৰিষ্কাৰ কৰিবলৈ আৰু বীজাণুনাশক হিচাপে ঘৰ, চিকিৎসালয়, বিদ্যালয় আদিত আমি ব্যৱহাৰ কৰিব পাৰোঁ। এই ফেনাইলবিলাক পাইন অইলৰ পৰা তৈয়াৰ কৰা হয়। আপোনালোকক সুধিব পাৰে ক'ৰ পৰা তৈয়াৰ কৰা হয়, তেতিয়া আপোনালোকে ক'ব লাগিব যে ফেনাইলবিলাক আমাৰ পাইন অইলৰ পৰা প্ৰায়বিলাক ফেনাইল তৈয়াৰ কৰা হয়। তো আপোনালোকে এইটো কথা আপোনালোকে মনত ৰাখি থ'ব। নেক্সট আমি জানিব লাগিব কি এই যিটো গ্ৰীণ ফেনাইল আছে, আমি ভিতৰৰ কোনবিলাক কামত আমি ব্যৱহাৰ কৰিব পাৰোঁ। আমি বিশেষকৈ মানে আমি বেচিন ধুবলৈ আমি গ্ৰীণ ফেনাইলটো ব্যৱহাৰ কৰিব পাৰোঁ। আমি টয়লেটটো চাফা কৰিবলৈ গ্ৰীণ ফেনাইলটো ব্যৱহাৰ কৰিব পাৰোঁ। আৰু এই ফেনাইলটোৱে বাকীকেইটা ফেনাইলৰ তুলনাত মানুহৰ বাবে কম অপকাৰী হয়। আৰু বহুতো মানুহৰ এনেকুৱা হয় যে ফেনাইলৰ গোন্ধ পালে এলাৰ্জিৰ নিচিনা হয়, মানে ফেনাইলৰ গোন্ধটো ল'ব নোৱাৰে। যিকোনো বেমাৰ আৰম্ভ হয় ফেনাইলৰ গোন্ধ পালে। কিন্তু সেই ক'লা আৰু বগা ফেনাইলটোৰ পৰাহে এনেকুৱাবিলাক এলাৰ্জিৰ সৃষ্টি হয়, কিন্তু গ্ৰীণ ফেনাইলটোৰ পৰা ইমান মানে অপকাৰ মানুহৰ নহয়। আৰু আপোনালোকে এই ফেনাইলকেইটাৰ নাম জানিলে নহ'ব, ইয়াৰে ব্যৱহাৰখিনিও আপোনালোকে জানিব লাগিব। চাওক, এই গ্ৰীণ ফেনাইলটোৰ বাহিৰে যি দুটা ফেনাইল আছে, হোৱাইট ফেনাইল আৰু ব্লেক ফেনাইল, এই ফেনাইল দুটা আপোনালোকে সচৰাচৰ মানুহৰ খাদ্যজাতীয় সামগ্ৰীত আপোনালোকে ব্যৱহাৰ কৰাৰ পৰা দূৰত থাকিব লাগে। খাদ্য সামগ্ৰীৰ পৰা যথেষ্ট আঁতৰত থাকিব লাগে, কাৰণ এই গ্ৰীণ ফেনাইলটোৰ বাদে বাকী দুটা ফেনাইলে মানুহৰ যথেষ্ট ক্ষতিসাধন কৰে। আৰু এই ফেনাইল দুটা ব্যৱহাৰটো আপোনালোকে ভালদৰে চাই ল'ব। এই ব্যৱহাৰটো মানে এনেকুৱা হয়, যদি আপোনাক টয়লেটটো ক্লিন কৰিবলৈ দিয়ে, তেতিয়া টয়লেট ক্লিন কৰিবলৈ হ'লে আপোনালোকে টয়লেটৰ কিমানখিনি লেতেৰা হৈছে তাৰ ওপৰত ভিত্তি কৰিব। যদিহে আপুনি বহুত বেছি লেতেৰা হৈছে, তেতিয়া আপুনি ফেনাইলটো অলপ পৰিমাণটো বেছি কৰিব লাগিব, পানীৰ লগত মিক্স কৰিব লাগিব অলপ বেছিকৈ। আৰু যদিহে আপুনি কম লেতেৰা হৈ আছে, তেতিয়া আপুনি কমকৈ মিক্স কৰি আপুনি ক্লিন কৰিলেও হৈ যাব। তো বহুতো কেণ্ডিডেটে কমেণ্ট কৰি আছিলে যে ফেনাইলৰ ওপৰত এটা ভিডিঅ' লাগে। তো তেওঁলোকৰ কাৰণে স্পেচিয়েলি এই ভিডিঅ'টো প্ৰস্তুত কৰা হ'ল। তেওঁলোকৰ ৰিকুৱেষ্টতে ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। আশা কৰোঁ এই ভিডিঅ'টোৰ পৰা বহুখিনি লাভ আপোনালোকৰ হ'ব। তো সকলোলৈকে এটাই অনুৰোধ, যদিহে আপোনালোকে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কাৰণ এটা ভিডিঅ' বনাওঁতে যথেষ্ট সময়ৰ প্ৰয়োজন হয় আৰু যথেষ্ট কষ্টও কৰিব লগা হয়। তো যদিহে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰে, তেতিয়া আমাৰ অলপ উৎসাহ বাঢ়ে ভিডিঅ' বনাবলৈ। তো সকলোলৈকে অনুৰোধ, চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। আৰু চাকৰি ৰিলেটেড ভিডিঅ'বিলাক পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে লগৰ বন্ধু বান্ধৱীসকলকো শ্বেয়াৰ কৰিব, যাতে তেওঁলোকৰো সুবিধা হয়। আৰু আমাৰ বেল আইকনটো দবাই থ'বলৈ নাপাহৰিব। ধন্যবাদ।